হেল্ল' বন্ধুসকল সবলে সেবা সিবিসি কৰ্ণালে ধন্যবাদ জনাইছো আমি নতুন আৰু এটা সেশনত বন্ধুসকল উপস্থিত হৈছো আজি আমাৰ উইকলি কমেন্ট বেস সেশনৰ সেশন নম্বৰ 5 জুনটো আছে এটো আমি স্টাৰ্ট কৰিছো তোমালোকৰ এসপ্তাহৰ যি আমি কমেন্ট দেখা পাইছো তাৰ ওপৰত ডিপেন্ড কৰি কিনে আমি এটো ভিডিও আছে ইয়াতে তোমাৰ তিনটা কোৱেশ্চন আমি কভাৰ কৰিম ইয়াতে এটা তোমাৰ advanced mathematics আৰু এটা mathsৰ আৰু এটা scienceৰ question so বহুত কেইটা question আছিল but গোটে কেইটা question লব পৰাটো পসিবল নহয় তাৰপা বেস্ট তিনটা জুনটো আছে তাৰপা তিনটা question আমি লবলৈ ট্ৰাই কৰিছো so আমি স্টাৰ্ট কৰো বেছি দেৰি নকৰো এটো চোৱা question 1 2 3 তিনটা আছে এটো আছে question আমাৰ বন্ধু প্ৰিয়াংকু ডেকা ঠিক আছে to general maths or question আছে তাৰ আৰু এটা আছে তোমাৰ science or হিমাংশু এটো আৰু এটা আছে advanced mathematics গৌতম বৰা ঠিক আছে আমি তিনটা question ওয়ান বাই ওয়ান ডিসকাস কৰো তোমাৰ science or question তো আমি আগতে ডিসকাস কৰো কিয়নো science or question তো অলপ মানে অলপমান তোমাৰ ধ্যান দিব লাগিব অলপমান কমপ্লিকেটেড হয় কমপ্লিকেটেড বুলিও নহয় যদি বুজি পোৱা তেতিয়া হলে পাৰিবা বাট ভাল question হয় সো আগে আছে পশ্চিম দিহলৈ উৎক্ষেপিত ধনাত্মক আদানেৰে আহিত কণা এটা চুম্বক ক্ষেত্ৰত উত্তৰ দিহলৈ বিচ্যুত হল ফ্লেমিংৰ বাহতীয়া নীতি প্ৰয়োগ কৰি চুম্বক ক্ষেত্ৰৰ কি ওলাব লাগে দিশ নিৰ্ণয় কৰিব লাগে সো তোমালোকে যদি ইন্ডাকশন যোনটো চেপ্টাৰ আছিল চেপ্টাৰ নম্বৰ 12 সাগে যদি ক্লাস 10 ৰ তাতে তোমালোকৰ ফ্লেমিংৰ হুহতীয়া নীতি ফ্লেমিংৰ বাহতীয়া নীতি দেন স্ক্ৰু ৰুল ডিফারেন্ট তিনটা রুল আছিল পপুলার সো তিনটা তোমালকে তো পঢ়িছা ভালকে সো যদি হে মনত আছে তাৰ ওপৰত ডিপেন্ড কৰি কিনে আমাৰ এটো আনসাৰ আহিব সো কোৱেশ্চন তো কি কৈ আছে প্ৰথমতে বুজিবলৈ ট্ৰাই কৰিব লাগিব সো তো তোমাৰ ফ্লেমিংৰ বাহতীয়া নীতি সো ফ্লেমিংৰ বাহতীয়া নীতিটো একচুয়ালি কি হয় যদি তুমি তোমাৰ লেফট তুমি যদি হাতটো লোৱা বাহতীয়া হাতটো যদি লোৱা তেতিয়ালে বাহতীয়া হাতটো মেৰিয়াই তিনটা তুমি আঙ্গুলি তুমি লৈ লোৱা এটা তুমি ইনডেক্স ফিংগাৰ লৈ লোৱা তাৰ পিছত তোমাৰ মিডল ফিংগাৰ লৈ লোৱা আৰু তোমাৰ থাম্ব লৈ লোৱা তিনটা ফিংগাৰ এনেকে তোমাৰ ৰিপ্ৰেজেন্ট কৰে ফ্লেমিংৰ বাহতীয়া নীতিত যাতে বুঢ়া আঙ্গুলিতে তোমাৰ কি তোমাৰ ফোৰ্সৰ দি বলৰ দি দিয়ে তাৰ পিছত তোমাৰ যোনটো ফোৰ ফিংগাৰ হয় ফোৰ ফিংগাৰটোৱে তোমাক কি দিয়া চুম্বক ক্ষেত্ৰ দি ম্যাগনেটিক ফিল্ডৰ দি আৰু তোমাৰ কাৰেন্টৰ দি আমাৰ কি মধ্যমা যোনটো অৰ কি তোমাৰ মিডল ফিংগাৰ যোনটো আছে ঠিক আছে সো এই তিনটা তোমাৰ জানিব লাগিব এটো হল তোমাৰ ফ্লেমিংৰ বাহতীয়া নীতি ঠিক আছে এতিয়া আমাৰ কোৱেশ্চনটো দিছে ইয়াতে যে তোমাৰ জিওমেট্ৰি যিকোনো এটা প্লেন আৰু প্লেন বুলি কলে তোমাৰ কিবা এটা তোমাৰ কি থাকিব তাতে তোমাৰ উত্তৰ দক্ষিণ পূব পশ্চিম আৰু তো দিশ নিৰ্ণয় কৰাৰ কাৰণে থাকিবই তিনটা সো তুমি মই প্লেন এটা লৈছো যিকোনো ইয়াতে যত আছে তোমাৰ ইফাল দি লৈ লৈছো মই ইষ্ট ওয়েস্ট নর্থ এন্ড সাউথ ঠিক আছে এতিয়া ই কি কৈছে ধনাত্মকভাৱে আহিত কণা এটা তোমাক কি কৈছে এই তোমাৰ ফিল্ডখনত ৰাখিছে সো ধনাত্মকভাৱে আহিত যদি কণা হয় ধনাত্মকভাৱে আহিত কণা কি হ'ব পাৰে ধনাত্মকভাৱে আহিত কণা প্ৰটন হ'ব পাৰে মেবি ঠিক আছে হ'ব পাৰে তোমাৰ হিলিয়াম পাৰ্টিকল বুলি যদি কয় তথাপি কি হ'ব তোমাৰ ধনাত্মকভাৱে আহিত কণা হ'ব পাৰে ঠিক আছে সো হেতু আমাৰ ইমান এটা নাই যে যদি ধনাত্মকভাৱে আহিত কণা দিয়ে বাট হেতুৰ ইম্পৰ্টেন্স হেতুৱে হল যে ধনাত্মকভাৱে আহিত কণাৰ দিহতে তোমাৰ কি হয় প্ৰবাহৰ দিশ হয় অৰ্থাৎ কি কাৰেন্টৰ দিশ হয় তো কৈছে যে ধনাত্মকভাৱে আহিত কণাটো তোমাৰ কি প্ৰথমতে তোমাৰ ম্যাগনেটিক পশ্চিম দিহলে তোমাক কি কৰিছে তোমাৰ ই কৰিলে তোমাক পঠাইছে তুমি পশ্চিম দিহলে কিন্তু ই বিক্ষেপিত হৈ গুছি গল কোন ফালদি উত্তৰ দিহলে ঠিক আছে এতিয়া তোমাৰ কি ওলাব লাগে এই কণাটোৰ একৰ্ডিংত তোমাৰ কি হ'ব বেসলি ম্যাগনেটিক ফিল্ড থাকিব চুম্বক ক্ষেত্ৰত সৃষ্টি হ'ব আৰু চুম্বক ক্ষেত্ৰৰ কি ওলাব লাগে দিশ ওলাব লাগে ঠিক আছে যদি তুমি চোৱা পশ্চিম দিহলে যদি কণাটো ৰাখিছা সো পশ্চিম দিহলে ৰাখাৰ লগে লগে তোমাৰ কি কৰিব লাগিব তোমাৰ ফ্লেমিংৰ বাহতীয়া নীতিটো যদি এপ্লাই কৰা তুমি তেতিয়ালে তোমাৰ কাৰেন্টৰ যোনটো আঙ্গুলিটো আছে এই আঙ্গুলিটো তোমাৰ কি এনেকে ৰাখা যাতে তোমাৰ কি থাকে পশ্চিম দিহলে থাকে ঠিক আছে সো পশ্চিম দিশলে থাকিলে বাকি এই দুটাটো আপনি আপে তোমাৰ কি হৈ যাব তোমাৰ ৰিপ্ৰেজেন্ট হৈ যাব তুমি এটো যেতিয়া তুমি কি কৰিবা পশ্চিম দিহলে ৰাখিবা এতিয়া তুমি কি কৰিবা পশ্চিম দিহৰ পৰা তুমি কি কৰিবা উত্তৰ দিহলৈ অলপমান কি কৰিবা তোমাৰ আঙ্গুলিটো অলপমান বেকা কৰিবা
যেতিয়া উত্তৰ দি হলে বেকা কৰিবা তেতিয়া হলে তুমি কি দেখাও মইতো ইয়াতে দেখুৱাটো তোমাৰ তোমাৰ ই কৰি আছো স্ক্ৰীন শটত ভিডিঅ'বোৰ আমাৰ ৰিপ্ৰেজেন্ট হৈ আছে কিন্তু পসিবল নহয় বাট মই আইডিয়াটো দি দিছো সো পশ্চিম দিশৰ পৰা যেতিয়া উত্তৰ দিশলৈ যাব তেতিয়া তোমাৰ কি হ'ব চাবা ফোর্সৰ যোনটো দি আছে আৰু ম্যাগনেটিক ফিল্ডৰ যোনটো দি আছে এটো অলপ কি হ'ব তোমাৰ ডেভিয়েট হ'ব তোমাৰ ওলাব লাগে তোমাৰ ম্যাগনেটিক ফিল্ডৰ দি তেতিয়া হল তুমি চাবা যে এই আঙুলি যোনটো আছে আমাৰ ফোৰ ফিংগাৰ যোনটো আছে এটো কোন ফাল দি গৈছে আৰু এটো তুমি পাবা যেতিয়া পশ্চিম দিশৰ পৰা তুমি কি কৰিবা তোমাৰ মধ্যমা আঙুলিটো তোমাৰ যোনটো ইনডেক্স ফিংগাৰ অৰ মিডল ফিংগাৰটো যোনটো হয় তুমি যেতিয়া তুমি ইহত লৈ যাবা পশ্চিমৰ পৰা উত্তৰলৈ লৈ যাবা তেতিয়া হলে তোমাৰ ম্যাগনেটিক ফিল্ড অৰ্থাৎ চুম্বক ক্ষেত্ৰৰ দিটো কি হ'ব তোমাৰ চাবা আপওয়ার্ড হৈ থাকিব মানে উপৰ ফালে আহি থাকিব দ্যাট মিন্স আনসাৰটো কি আহিব তেতিয়া হলে আপওয়ার্ড হ'ব সো এবিলা কোৱেশ্চন টান একো নহয় জাস্ট খালি তুমি এই আঙুলি কেটা তোমাৰ কি কৰিব লাগে তোমাৰ সিমিলাৰ যোনটো পজিশন তাহাতে কোৱেশ্চনত কৈ দিয়া হেতু হিচাপত তুমি বহাই দিবা তো আঙুলি কেটা যোনটো ৰিপ্ৰেজেন্ট কৰি থাকিব যোনটো দিহত আহি আছে তুমি কৈ দিবা বাস খতম বাট খালি ধ্যান ৰাখিবা যে প্ৰটন বা ধনাত্মকভাৱে আহিত কণা যদি কয় তেতিয়া হলে তোমাৰ কি হ'ব কাৰেন্টৰ দিটো তোমাৰ কি হ'ব যোনটো সাইডেদি কণাটো গৈ আছে হেতুই হ'ব পজিটিভলি চার্জ যেতিয়া পার্টিকেল হয় কারেন্টৰ দিটো কি নহয় চেঞ্জ নহয় যদি এফাল দি গৈ আছে পজিটিভলি চার্জ কারেন্টৰ দিও এফাল দিব বাট ইলেক্ট্রন বুলি যদি কৈ দিয়ে যদি তেতিয়া হলে তোমাৰ কি হৈ যাব যদি ইলেক্ট্রনটো মুভ কৰিছে এফাল দি কারেন্টৰ দিটো হৈ যাব কি উল্টা বাস ইমানখিনি বস্তু ধ্যান ৰাখিবা সো আমাৰ ইয়াতে তো একো তোমাৰ ই নাই কিয়নো ইয়াতে প্ৰটন বা পজিটিভলি চাৰ্জ ধনাত্মকভাৱে আহিত কণা কৈ আছে আই হোপ তোমালোকৰ বুজি পাইছা এটো ঠিক আছে আমি নেক্সট কোৱেশ্চনটো মুভ কৰো সো 1 মাৰ্কছৰ কাৰণে আহিব পাৰে এটো কোৱেশ্চন ভাল কোৱেশ্চন এটা তাৰপিছত মেথছৰ কোৱেশ্চনটো কৰো তোমাৰ প্ৰিয়ংকা ডেকা আমার বন্ধু if the sum of first 7 term of AP is 49 and that the 17 term of an AP is 289 find the end term of AP ইমান টান নহয় ইজি কোৱেশ্চন হয় ঠিক আছে মই আইডিয়া দি দিছো কৰিয়ে দিছো মই তোমাৰ খালি মই তোমাৰ ক্যালকুলেশন পার্ট খিনি দেখুৱা নাই বাট কনসেপ্ট খিনি মই কৈ দিছো কি কি হ'ব পাৰে 7 টার্ম অফ এপি মানে 7টা পদৰ যোগফল দি দিছে আৰু তোমাৰ 17টা পদৰ যোগফল ইমান দিছে এতিয়া তোমাৰ কি কৰিব লাগে এনটম পদৰ যোগফল প্ৰথম এনটম পদৰ যোগফল ওলাব লাগে ঠিক আছে সো গিভেন কি দিছে ধুনিয়াকে লিখিলো ফার্স্ট যোনটো মই দিছে তোমাৰ দিছে 7টা পদৰ যোগফলক আমি কি দি বুজাও obviously কি দি বুজাও আমি sn এটা হাত আছে s7 that means s7 is equal to কি হয় ফর্মুলা ডাইরেক্ট পুট কৰি দিয়া 7/2 that is n/2 2a plus n minus 1 n মানে কি হয় 7 হয় 7 minus 1 মানে 6d এইবিলাক তো পাৰিবই লাগিব ৰিপ্ৰেজেন্ট কৰিব ঠিক আছে এতিয়া চোৱা এই s7 টো তোমাক দি দিছে যে 7টা পদৰ যোগফলটো তোমাৰ কি দিছে 49 দি দিছে সো 49 is equal to 7/2 ইয়াতে লিখিবা 2a plus 6d ঠিক আছে সো তুমি 7 14 এর কিমান যায় 8 বার যায় ঠিক আছে সো 7 7 49 সো 2 to এফাল দি লৈ আহা that means 14 হৈ যাব 2a plus 6d জাস্ট খালি তুমি অলপ সলভ কৰি কিনে ইকুয়েশনটা বনোৱা আৰু ইয়াতে সো ইয়াতে আহি যাব যদি 2 দি মাল্টিপ্লাই কৰি দিয়া গুটে গেটাক সো কি আহি যাব a plus 3d is equal to what 7 এটো এটা ইকুয়েশন ফার্স্ট পালো আমি আমাৰ কি কৰিব লাগিব জানা a আৰু d ৰ ভ্যালু উলাব লাগিব মটৰটো এটো হ'ব a আৰু d ৰ ভ্যালু উলাবা তাৰ পিছত n টার্ম sn উলাই দিলে আৰু ৰিজাল্ট আহি যাব সো দেন আমাৰ তুমি কি কৰিবা আৰু এটা কন্ডিশন দিছে যে 17 টার্ম s17 is equal to 289 similarly তুমি কি কৰা s17 মানে কি হয় n/2 that means 17/2 2a plus 17 minus 1 that means 16d is equal to 289 ঠিক আছে সো similarly এটো আকৌ সলভ কৰিবা সলভ কৰিলে তুমি ইকুয়েশনটো পাবা a plus 8d এখিনি তোমাৰ কৰি দিয়া নাই বাৰু বহুত ইজি হয় 70 এনে টাইম ওয়েস্ট কৰিব বিচৰা নাই মই জাস্ট খালি বুজাই দিছো সো দুটা ইকুয়েশন পালো আমি এটা তুমি 2 ৰ পৰা ইকুয়েশন 1 মাইনাস কৰা সলভ কৰিব লাগিব সলভ কৰিলে তুমি a আৰু d ৰ ভ্যালু পাবা সো যদি মাইনাস কৰা তেতিয়া কি হ'ব a plus 8d is equal to what 17 আৰু a plus 3d is equal to what 7 ঠিক আছে সো a ক্যান্সেল হৈ যাব তোমাৰ মাইনাস কৰাৰ লগে লগে ইয়াতে আহিব
5d 8 পৰা 3 গলে is equal to 10 so d is equal to কিমান পালা that is 2 so d is equal to 2 হলে যিকোনো এটা ইকুয়েশনত বহাই দিয়া তাৰ পৰা এৰ ভ্যালু লোৱা ইকুয়েশন এটাত বহাই দিয়া যিকোনো এটাত বহাই কিনে এৰ ভ্যালু পাই যাবে এৰ ভ্যালু তুমি পাবা ইয়াতে 1 ঠিক আছে সো আমি d পাই গলো ফাইনালি a পাই গলো এটা তোমাৰ কোৱেশ্চনটোত কৈছে যে কি প্ৰথম n পদ n টা পদৰ যোগফল সো 7 টা পদৰ কৈছে s7 n টা পদ কলে sn 17 টা পদ কলে s17 সিম্পল সো sn ৰ ফৰ্মুলা কি হয় n/2 2a + n - 1 * d ঠিক আছে এটা সো a আৰু b ৰ ভ্যালু আমি পাইছো পুট কৰি দিয়া ৰিজাল্ট আহি যাব n/2 2 * a ৰ ভ্যালু 1 + n - 1 n ৰ ভ্যালুটো আমি কেনেকে পাম s n এ উলাব দিছে না তো n ৰ ভ্যালুটো আমি নাজানোৱে সো d হ'ব 2 ঠিক আছে n/2 সলভ কৰা জাস্ট একো নাই সো 2n - 2 সো 2 ক্যান্সেল আউট সো n/2 ইয়াতে থাকিলে 2n again 2 ক্যান্সেল আউট সো n স্কয়ার একদম সিম্পল সো sn ৰ ৰিজাল্টটো কি হয় টার্মছত আহিলে ইন টার্মস অফ n ঠিক আছে সো ইয়াতে একো তোমাৰ ই কৰিব লগা নাই সো এনেকে কৰিবা সো নেক্সট আমাৰ এডভান্স ম্যাথমেটিক্সৰ কোৱেশ্চনটো আমি চাইছো সো ই বহুত দিন আগতে আমাৰ ই কৰা হয় আমাৰ উইকলি কমেন্ট বেস সেশনটো অলপ দেৰি হৈছে এবাৰ ঠিক আছে সো question asked by Gautam Bora advanced mathematics so etu relation functioner question হয় question to ভালে হয় বেয়া নহয় so লব সোয়া ইয়াতে if এটা relation দি দিছে xy বুজি পাইছে না xy to obviously set builder ফর্মত লিখা আছে relation to xy belongs to z বুজি পাইছে না x আৰু y তোমাৰ যিকোনো তোমাৰ কোঅৰ্ডিনেট তোমাৰ হ'ব পাৰে যত xy belongs to z আৰু x - y এই xy টো তোমাৰ কি হ'ব লাগিব হেনেকা তোমাৰ টার্ম ইয়াতে নাম্বার লিখিব লাগিব যত x - y কৰিলে আকৌ divisible by 5 হ'ব লাগিব ঠিক আছে আৰু xy টার্ম টো কি হ'ব লাগিব আৰু belongs to z so z ও হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব ঠিক আছে ফ্র্যাকশন হ'ব নোৱাৰিব ঠিক আছে so xy is divisible by 5 so b relation on z show that r is an equivalence relation so এতিয়া দেখাব লাগে যে r relation যোনটো হয় তো এটা কি হয় equivalence relation so equivalence relation বুলি যদি কয় তোমালৈ কি বুজোৱা যদি আমি ফাংশন এটাক বা যদি এটা রিলেশন এটাক তুমি কি কৰিব পাৰা তুমি সিমেট্রিক দেখাই দিয়া ট্রানজিটিভ দেখাই দিয়া আৰু এটা রিফ্লেক্সিভ আর তিনটা যদি কন্ডিশন তুমি যদি ফুলফিল হয় তেতিয়ালা রিলেশনটো কি হয় ইকুইভ্যালেন্স রিলেশন হয় অলরেডি জানাই এবিলাকৰ বিষয়ে রিলেশন ফাংশন যদি পঢ়িছা সো আমি হে তিনটাই আমি কি কৰিম ইয়াতে দেখাবলে আমি কি কৰিম ট্রাই কৰিম ঠিক আছে ইয়াতে তোমাৰ রিলেশনটো তোমাৰ কি দিছে সোয়া যে রিলেশনটোত আছে কোৱেশ্চনত আছে তোমাৰ হাফ অফ ৰিলেশন টু দিকিৰে ইয়াতে হাফ এটা মাল্টিপ্লাই কৰা আছে সো হাফ টু এটো কি সেন্স বুজাইছে যদি তোমাৰ সো ৰিলেশন এটা লিখিব লাগে তুমি obviously সেট বিল্ডাৰ ফৰ্মত লিখিবা নহলে রোস্টার ফৰ্মত লিখিবা ইয়াৰ সো বাহিৰত আমি তো মোৰ তো জ্ঞানৰ বাহিৰত যে ৰিলেশনৰ সন্মুখত আৰু এটা কি দি আছে ইন্টিজাৰ নাম্বাৰ মাল্টিপ্লাই কৰা আছে সো হেতু তোমাৰ হ'ব পাৰে কিবাটা ই হৈছে ঠিক আছে সো হেতু তো মোৰ নলেজৰ বাহিৰত এটো যে হাফ এটা ইহৰ কাৰণে কিয় মাল্টিপ্লাই হৈ আছে ঠিক আছে সো স্টিল আমি এটো হ'ব লাগে সো এটো ইয়াত মই একৰ্ডিংত আনসাৰ দি দিছো ঠিক আছে চলোৱা সো ইকুইভ্যালেন্স টু দেখাই দিও ইয়াতে সো ইকুইভ্যালেন্স দেখাবলে হলে অলওয়েজ তোমাৰ যোনটো ৰিলেশন দিছে ৰিলেশনত ভালকে কি কৰিবা গৌৰ কৰিবা ঠিক আছে সো আমাৰ ৰিলেশন টু দি আছে লাইক দ্যাট ৰিলেশন সেকেন্ড ব্র্যাকেট ইউজ কৰি কিনে xy তোমাৰ তাৰপিছত xy belongs to তোমাৰ দি আছে that is nothing but z ঠিক আছে আৰু তোমাৰ কি হ'ব লাগিব x - y = কি হ'ব লাগিব 5 হ'ব লাগিব ঠিক আছে এটো হল তোমাৰ আমাৰ আল্টিমেট কন্ডিশন এতিয়া এই r টো কি দেখাবলে তোমাৰ কি দেখাবলে ইকুইভ্যালেন্স বিল দেখাবলে ইকুইভ্যালেন্স হলে 1 বাই 1 আমি এটাটাকে চেক কৰিম বুজি পাইছেন না সিমেট্ৰি চেক কৰিম রিফ্লেক্সিভিটি চেক কৰিম এন্ড তোমাৰ কি কৰিম ট্রানজিটিভ হয় নহয় চেক কৰিম বাস হৈ গল আৰু এতিয়া তোমাৰ ফার্স্ট অফ অল আমি গৈ আছো প্ৰথম আমি গৈ আছো তোমাৰ কি হয় কাৰণে রিফ্লেক্সিভ
ৰিফ্লেক্সিভ ঠিক আছে বস্তুবিলাক তোমাৰ কি হৈ যায় না অলপ লজিক্যাল টাইপ হয় সেইকাৰণে কি কৰিব লাগিব ৰিলেশন ফাংচনটো অলপ সেইকাৰণে ষ্টুডেন্টৰ কাৰণে বুজা হয় মানে বুজিব অলপমান কি কৰিব লাগে অলপমান খটাব লাগিব আৰু ব্ৰেইনটো ইউজ কৰিলে তাৰপিছত আনসাৰ কিটাটো বহুত সৰু সৰু থাকে গম পায় বাট অলপমান কি কৰিব লাগিব এই ৰস্টাৰ তোমাৰ সেট বিল্ডাৰ ফৰ্মত লিখা থাকে যে তাতেই তো বহুত ষ্টুডেন্টৰ গণ্ডগোলটো আহি যায় তো তোমাৰ ইয়াতে তোমাৰ কি হৈ যায় না এই xy তোমাৰ এনেকা আমাৰ এলিমেন্ট আহিব যত x y কৰিলে কি হ'ব লাগিব 5 হ'ব লাগিব বুজি পাইছানে x আৰু y তুমি জিয়াই লোৱা তাৰ কি কৰিব লাগিব x y = কি হ'ব লাগিব is equal to not 5 it is divisible by 5 equal to not 5 sorry ha to divisible by 5 so x y কৰিলে divisible by মানে 5 এৰে ডিভাইডেড হ'ব লাগিব আৰু x আৰু y belongs to z হ'ব লাগিব that is integer number তুমি লৈ লোৱা যিকোনো ঠিক আছে এতিয়া চোৱা মই xy তোমাৰ কি হয় belongs to z আমি এটা নাম্বাৰ লৈ লৈছো ডট কি কৰে z ত বিলং কৰে মানে যিকোনো এটা নাম্বাৰ তুমি 5 লৈ লোৱা 6 লৈ লোৱা a লৈ লোৱা mn লৈ লোৱা বাট belongs to z ত বিলং কৰে ইন্টিজাৰ নাম্বাৰ এটা লৈ লৈছো আমি এটা চোৱা ৰিফ্লেক্সিভিটি চাবৰ কাৰণে মই এটা কি কৰো x y that means a minus a is equal to what তোমাৰ কি হ'ব 0 বুজি পাইছা না a minus a is equal to what 0 so a minus a is equal to 0 এটা সোচন 0 to তোমাৰ কি হল divisible by 5 নহব নেকি divisible by 5 ঠিক আছে তো হল টু a minus a তো তোমাৰ কি হল divisible by 5 হল তো কন্ডিশন আমাৰ প্ৰথমটো ফুলফিল না that means x minus y is equal to what কি হ'ব লাগিব divisible by 5 হ'ব লাগিব তোমাৰ হেতুৱে কৈছিলে যে xy তুমি এনেকা নাম্বাৰ লবা যত তোমাৰ কি হয় এই তোমাৰ xy বাকো মাইনাস কৰিলে কি হ'ব লাগিব divisible by 5 হ'ব লাগিব সো কন্ডিশনটো ফুলফিল হল নে নাই সো আমি কি ক'ব পাৰো সো a যদি আমি নাম্বাৰ লও তেতিয়াহলে আমি কি হ'ব divisible by 5 ঠিক আছে এতিয়া আমি কি ক'ব পাৰো a is belongs to what r ঠিক আছে সো r যদি হয় তেতিয়াহলে তুমি কি ক'ব পাৰা সো রিফ্লেক্সিভ হয় প্ৰথম কন্ডিশনটো হয় বুলি ক'ব পাৰা বাস এটোৱে আমাৰ থাকিলে যদিহে আমাৰ কি হয় রিফ্লেক্সিভিটি তোমাৰ যদি চেক কৰিব লগা হয় তুমি কি কৰিবা কন্ডিশন অনুসৰি ইয়াতে belongs to z বুলি কৈছে কন্ডিশন যিকোনো এটা নাম্বাৰ লৈ লিবা আৰু সেই নাম্বাৰটো তোমাক কি কৰিবা এই ইয়াতে যোনটো কন্ডিশন দিয়া থাকিব ৰিলেশনত তাতে পুট কৰি দিবা যদি তু হি ফুলফিল কৰিলে সো কি কৈ দিবা তোমাৰ যোনটো তুমি সেটটো পালা সেই সেটটো তোমাৰ কি হ'ল belongs to তোমাৰ this relation সো এটা রিফ্লেক্সিভিটি হৈ গল রিফ্লেক্সিভ প্রুফ কৰিলো দেন আমি চাও second to আছে আমাৰ কি symmetry কাৰণে কি কৰিবা এতিয়া মই কি কৰি লৈছো এ দুটা ডিফাৰেন্ট আমি কি কৰি লৈছো নাম্বাৰ লৈছো a আৰু b লৈ লৈছো belongs to তোমাৰ কি r ঠিক আছে মানে a আৰু b নাম্বাৰটো কি হৈছে কোড বিলং কৰি আছে যোনটো ৰিলেশন দিছে ৰিলেশনৰ হয় ঠিক আছে সো এন্ড তোমাৰ কি হ'ব লাগিব এতিয়া তোমাৰ a minus b is equal to তোমার কি হবে a minus b is divisible by 5 so মই কি কৰিছো যে a b belongs to r আৰু তোমাৰ কোৱেশ্চন এটাত কৈ দিছে যে তোমাৰ কি হ'ব লাগিব ইয়াতে এলিমেন্টবোৰ এনেকে লব লাগিব যে তোমাৰ কি হ'ব লাগিব প্ৰথম কন্ডিশনটো আকৌ দেখাই দিছো তোমাক r is equal to xy তোমার এটো তোমার ডিফারেন্ট তোমার সেট হয় xy belongs to z and x minus y divisible by 5 x minus y is divisible by 5 এইটো so x minus y that means xy তো আমি এলিমেন্ট লমে আৰু y x আৰু y এলিমেন্ট তো কাৰ ভিতৰত পৰিব লাগিব এই z ৰ আন্ডাৰটো আহিব লাগিব তুমি z ত চে বাহিৰত লব নোৱাৰা ঠিক আছে আৰু এনেকে লব লাগিব যাতে x minus y আকৌ কি হ'ব লাগিব x minus y কৰিলে হেতু divisible by 5 হ'ব লাগিব ঠিক আছে তো আমি হেতু কন্ডিশন ফুলফিল হোৱাকে লৈছো এটা সিম্পল এটা এক্সাম্পল দিয়ে দেখাইছো যদি কমপ্লিকেটেড বেছি হয় সো মই দুটা নাম্বাৰ লৈ লৈছো যেনিবা এটা a আৰু b লৈছো যে তোমালোক ইয়াতে কনফিউজন হ'ব পাৰে কাৰবাৰ যে a লৈ লৈছো যেনিবা 5 b লৈ লৈছো যেনিবা 10 ঠিক আছে তো 5 আৰু 10 টো তোমাৰ z ত বিলং কৰে নে নাই
obviously z ত ইন্টিজাৰ নাম্বাৰ হয় z ত বিলং হয় তো প্ৰথম ফুলফিল হল কন্ডিশনটো তাৰ পিছত কি কৈছে যে a - b is divisible by 5 এতিয়া যদি মই কি কৰো a - b that means 5 - 10 5 - 10 কৰিলে কিমান হ'ল -5 তো -5 to divisible by 5 নহলে yes হলে সো তো ক'ব পাৰো যে a - b is divisible by 5 সো এনেকে ভাবিবা ঠিক আছে সো এতিয়া a - b is divisible by symmetry কাৰণে কি কৰিব লাগিব যদি a - b লৈছে obviously b - আৰু চাব লাগিব that means কি প্ৰথমটোৰ পৰা সেকেন্ডটো মাইনাস কৰিলে সেকেন্ডৰ পৰা আকৌ প্ৰথমটো মাইনাস এটো কি হ'ব লাগিব ইকুয়াল হ'ব লাগিব b - a যদি কৰা এটো divisible by 5 হ'ব divisible by 5 কেনেকৈ চোৱা 5 - 10 is equal to -5 -5 to 5d divided হয় যদি 10 - 5 কৰা again কি হ'ব 5 হ'ব that is divisible by 5 that is condition is what satisfying so we can say that what this relation is also symmetry so লিখিবা আৰু এটিন মই ইমানখিনি ইলাবৰেট কৰা নাই then question আমাৰ কি আছে তোমাৰ লাষ্টত আছে transitive okay transitive so transitive er karone ki korim yate soa transitive er karone loilo je a b belongs to r and tumar ki hoy b and c belongs to r ঠিক আছে সো a আর b belongs to মানে r ত মানে কি আছে মানে আহি r রিলেশনটোৰ কথা কৈ আছে আৰু obviously a আৰু b তো ইন্টিজাৰ নাম্বাৰে হ'ব আৰু b and c obviously ইন্টিজাৰ নাম্বাৰ হ'ব ঠিক আছে সো এতিয়া যদি আমাৰ ট্ৰানজিটিভ চাবলৈ হয় তুমি কি কৰিব লাগিব a - b and b - c ঠিক আছে is divisible by di divisible by 5 so a b belongs to r লৈছিলো তাৰ পিছত a - b তো প্ৰথমতে দেখালো a আৰু b জনিবা 5 আৰু কি ললো প্ৰথমটো সেকেন্ডটো জন্তু 5 আৰু 10 ললো so 10 - 5 কৰিলে তো 5d divisible হয় so obviously over divisible by 5 b - c এটা c এটা নতুন এলিমেন্ট লৈ লল জনিবা that is 15 লৈ লোৱা b - c কৈছো 10 - 15 কৰিলে কি হ'ব -5 obviously divisible by 5 so কিন্তু বুজিয়ে পাইছে দুটা কন্ডিশন so a - b and b - c is divisible by 5 এতিয়া কব যে মই কিয় a - b কইলো কিয় b - b কইলো হেতু আনসার মোৰ তাত নাই কিন্তু ট্ৰানজিটিভ যদি হ'ব লগা হয় তোমাৰ এই কন্ডিশনটো এইটো যেটো প্যাটাৰ্ন ই কৰি আছে এই প্যাটাৰ্নটো তোমালোকৰ মনত ৰাখিবই লাগিব বুজি পাইছা নে সো দেন ফাৰ্ষ্টৰ পৰা সেকেন্ডটো মাইনাস কৰিলো তাৰ পিছত সেকেন্ডৰ পৰা আৰু এটা এক্সট্ৰা এটা এলিমেন্ট ললো হেতু মাইনাস কৰিলো ঠিক আছে সবৰে ক্ষেত্ৰত একে সব কেটা সাম একে আহি যায় দেন থ্ৰু তাৰ পিছত কি কৰিব লাগিব এই দুটা লোৱাৰ পিছত এতিয়া তুমি কি কৰা দুটা প্লাস কৰিছো a - b প্লাস that is plus b - c প্ৰথম দুটা সেট জুনটো লৈ দুটা সেট প্লাস কৰিলো প্লাস কৰিলেও চাবা যে is divisible by what 5 ঠিক আছে কেনেকে 5 বল চোৱা এটা एग्जांपल দিয়ে দেখাইছো a - b means what 5 - 10 that means what -5 plus b - c কিমান হ'ব 10 - 15 মানে কি again 10 - 15 is -5 ঠিক আছে -5 so কি হল -10 so -10 to soon 5d divisible নহয় yes divisible ঠিক আছে so আমি কি কব পাৰো this is fulfill the condition of transitivity ঠিক আছে সো আমি কি কব পাৰো যে তোমাৰ রিলেশন টু রিফ্লেক্সিভ হল সিমেট্রিক হল ট্রানজিটিভ হল সো all condition are fulfilled so it is equivalence relation ঠিক আছে I hope তোমালোকে বুজি পাইছা মই মোৰ ফালৰ পৰা ট্রাই কৰিছো বুজাবলৈ যদি তথাপি তোমালোকৰ কিবা ডাউট আছে স্টিল ই কৰিব পাৰা এন্ড আমাৰ কি আৰু এটা চ্যানেলৰ ফেসবুক পেজও আছে তাতে তোমালোকে ডাইৰেক্টলি এতিয়া তোমাৰ এক্সামৰ কাৰণে আমাৰ ফেসবুক পেজত ডাইৰেক্টলি কোৱেশ্চন তুমি এড কৰিব পাৰা যত আমি আনসাৰ দিব পাৰো ঠিক আছে সো আজি দেৰি নকৰো বেছি ইয়ালে আমি সামৰিছো আজি ভিডিও থ্যাংক ইউ সবলে